নমস্কাৰ বন্ধুসকল, আপোনালোকক আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল পানচৈলৈ। এইবাৰ পানচৈখনিত আগবঢ়াইছোঁ ইংলেণ্ডৰ শ্বেফিল্ড চহৰৰ কিছু কথা। মোৰ বিদেশ ভ্ৰমণ আৰম্ভ হয় গুৱাহাটীৰ পৰা। প্ৰথমে গুৱাহাটীৰ পৰা দিল্লীলৈ ফ্লাইটত উৰা মাৰিলোঁ। তাৰপিছত দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা একেৰাহে 10 ঘণ্টা জাৰ্ণি কৰি লণ্ডনৰ হিথ্ৰো বিমানবন্দৰত ভৰি থলোগৈ। হিথ্ৰো বিমানবন্দৰৰ পৰা 2 ঘণ্টা টিউবত গ'লেহে লণ্ডন ৰেলৱে ষ্টেচন পোৱা যায়। ইয়াৰ পৰা আকৌ শ্বেফিল্ডলৈ ট্ৰেইনত যাব লগা হয়। পুৱা শুই উঠিয়ে দেখিলোঁ বতৰ ফৰকাল। জেটলগ হৈছিল যদিও বিদেশ ফুৰা ফূৰ্তিতে হাতত শ্বেফিল্ডৰ মেপখন লৈ ফুৰিবলৈ ওলাই গ'লোঁ। এটা নতুন নিৰিবিলি পৰিৱেশ, মেইন ৰোডৰ কাষে কাষে খোজকাঢ়ি গৈ আছোঁ। ৰাস্তা কাষৰ ঘৰবিলাকৰ ডিজাইন একেধৰণৰ আৰু লগালগিকৈ থকা, মানে আমাৰ নিচিনা সীমা ৱাল নাই। চহৰখনত হুলস্থুল নায়েই, আনকি গাড়ীবিলাকেও হৰ্ণ নবজায়। ৰাতিপুৱা ইংলিছ ব্ৰেকফাষ্টৰ সোৱাদ লৈ মৰ্ণিং ৱাক কৰিবলৈ ওলাই গ'লোঁ ৱেষ্টৰ্ণ পাৰ্কলৈ। শ্বেফিল্ডৰ বটানিকেল গাৰ্ডেনখন কিন্তু চাবলগীয়া। এফালে বিভিন্ন ৰঙৰ ফুল গছেৰে সজাই থৈছে, আনফালে সেউজীয়া ঘাঁহৰ দলিচা। ঘাঁহৰ দলিচাৰ ওপৰত আপুনি এঘুমতি মাৰিবও পাৰে। গ্ৰীণ হাউচটোত বহুতো অৰ্কিড দেখা পালোঁ। পৃথিৱীৰ ভিতৰত 104 নম্বৰ ৰেংকত আছে শ্বেফিল্ড ইউনিভাৰ্চিটি। এইখন ইউনিভাৰ্চিটিৰে ষ্টুডেণ্ট ইউনিয়নে ইউকেৰ ভিতৰতে একেৰাহে 10 বছৰ ধৰি বেষ্ট ষ্টুডেণ্ট ইউনিয়ন হিচাপে প্ৰাইজ পাই আহিছে। 700 কোটি টকা খৰচ কৰি সাজি উলিওৱা ডায়মণ্ড বিল্ডিংটো কিন্তু চালে চকুৰোৱা ধৰণৰ বনাইছে। আৰ্টছ টাৱাৰটো হৈছে ইউকেৰ ভিতৰতে চবতকৈ ওখ একাডেমিক বিল্ডিং, আৰু এইটো বিল্ডিঙতে আছে পেনাৰনষ্টাৰ লিফ্টটো। এনেকুৱা লিফ্ট ইউকেত 2টাহে আছে। এইটো লিফ্টৰ বৈশিষ্ট্য হৈছে ইয়াৰ দৰ্জা নাই, আৰু এই লিফ্টটো এনি টাইম চলি থাকে। আৰু লিফ্টটোত খলপা আছে 38টা। প্ৰত্যেকটো খলপাত 2জনকৈহে মানুহ যাব পাৰি। মোৰ মাৰ্কেটত বস্তু কিছু কম দামত পোৱা যায়, কাৰণ এইখন খেতিয়কৰ মাৰ্কেট, আৰু এইখন মাৰ্কেটত সকলো বস্তুৱেই সজীৱকৈ পোৱা যায়। শ্বেফিল্ডৰ মোৰ মাৰ্কেটখন সদায় উৎসৱমুখৰ হৈ থাকে। ইয়াত ডাঙৰ ডাঙৰ মলবিলাক আছে, আনহাতে ল'ৰা ছোৱালীবিলাকৰ খেলাৰ বাবে ব্যৱস্থাও কৰি দিছে। চিটি হলৰ মলবিলাকত বয় বস্তু বহুত পোৱা যায়, কিন্তু পাউণ্ডৰ পৰা টকালৈ কনভাৰ্ট কৰোঁতে বস্তুবিলাকৰ দাম ইমান হৈ পৰে যে বস্তু কিনিবই নোৱাৰি। শ্বেফিল্ডত গাড়ী চলাম বুলি লখিমপুৰতে ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ উলিয়াই ৰেডি হৈয়ে গৈছিলোঁ। এখন গাড়ী ভাড়া ল'লোঁ দিনে 2000 টকাত, আৰু ছিকিউৰিটি মানি দিব লগা হৈছিল 20,000 টকা। মেইন ৰাস্তাবিলাকত অট'মেটিক ট্ৰেফিক ছিগনেল আছে। তিনিআলি চাৰিআলিবিলাকত ড্ৰাইভাৰবিলাকে নিজে আই কণ্টেক্ট কৰি কোনে আগে যাব সেইটো ঠিক কৰি লয়। পিক ডিষ্ট্ৰিক্টখনেই হৈছে ইউকেৰ প্ৰথম নেশ্যনেল পাৰ্ক, আৰু এইখন পাৰ্কেই শ্বেফিল্ডৰ 3 ভাগৰ 1 অংশ ঠাই আগুৰি আছে। আমাৰ ইয়াৰ নেশ্যনেল পাৰ্কৰ নিচিনা ইয়াত গভীৰ অৰণ্য দেখা নাযায়। পিক ডিষ্ট্ৰিক্টৰ মাজেৰে যেতিয়া অকোৱা পকোৱা পাহাৰীয়া ৰাস্তাৰে ওপৰলৈ গৈ আছোঁ, দেখিছোঁ ৰাস্তাৰ দুয়োপাৰে সেউজীয়া ঘাঁহনিৰ পাহাৰ, কিন্তু তাতে এটা পাহাৰ দেখিলোঁ বেঙুনীয়া ৰঙৰ। ওচৰলৈ গৈহে দেখা পাইছোঁ গোটেই পাহাৰটোৱেই বেঙুনীয়া ঘাঁহেৰে ভৰি আছে।
শ্বেফিল্ডৰ ৰাস্তাবিলাকত কোনো গাড়ীয়ে হৰ্ণ নবজায়। কিমান স্পীডত যাব লাগিব ৰাস্তাবিলাকত বগা আখৰেৰে লিখা থাকে। লেডি বৰা ৰিজাৰ্ভৰ প্ৰাকৃতিক পৰিৱেশ অতি মোহনীয়া। ৰিজাৰ্ভৰ চাৰিওফালে আছে পাতল পাহাৰীয়া জংঘল আৰু ৰিজাৰ্ভটোৰ ভিতৰতে এটা হোল আছে, যিটোত ৰিজাৰ্ভৰ পানী বেছি হ'লে সেই হোলটোৱেদি তললৈ সোমাই যায়। কাষতে থকা পাহাৰত ট্ৰেকিং কৰিবও পাৰি। কিছুমানে চাইক্লিং কৰিও প্ৰাকৃতিক দৃশ্য উপভোগ কৰে। আজি ফাৰ্ষ্ট টাইম ইউকেত গাড়ী চলাই কেনেকুৱা লাগিলে তোমাৰ? প্ৰথমতে ভয় লাগিছিল যে ৰুল বহুত, অসমত একো ৰুল নাই, ৰখাব নোৱাৰি। হেভি গাড়ী এখন দিছে, আজি প্ৰথমেই হাইৱেত চলাব লগা হৈ গৈছে। শ্বেফিল্ডৰ পৰা ৰাওনা হওঁ স্কটলেণ্ডৰ ৰাজধানী এডিনবৰালৈ। সেয়ে মোৰ সৈতে জড়িত হৈ থাকক স্কটলেণ্ডৰ বিষয়ে বহু কথা জানিবলৈ।